দৰিদ্ৰক সহায়ৰ বাবে সোনু সুদে নিজৰ সম্পত্তি ৰাখিলে বন্ধকত, ল'লে 10 কোটি টকাৰ ঋণ। লকডাউনৰ সময়ছোৱাৰ পৰা বিশেষভাৱে চৰ্চা লাভ কৰিছে অভিনেতা সোনু সুদে। লকডাউনৰ সময়ছোৱাত বহু শ্ৰমিকক ঘৰলৈ যোৱাত সহায় কৰিছিল অভিনেতাগৰাকীয়ে। লগতে বহু লোকক বিভিন্ন সমস্যাত সহায় কৰি আহিছে। এইখিনি সময়তে বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে অভিনেতাগৰাকীয়ে কেনেদৰে ইমান সহায় কৰি আছে। ইয়াৰ মাজতে এক তথ্য পোহৰলৈ আহে, য'ত গম পোৱা যায় যে শ্ৰমিকসকলৰ ঘৰ যোৱা, খাদ্য আদি বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে অভিনেতাগৰাকীয়ে নিজৰ দামী বস্তুসমূহ বন্ধকত থৈছে। সোনু সুদে প্ৰয়োজনীয় লোকসকলক সহায় কৰাৰ বাবে বিভিন্ন সম্পত্তি বন্ধকত থৈছে, লগতে 10 কোটি টকাৰ ঋণ লৈছে। তথ্য অনুসৰি সোনু সুদে নিজৰ 2খন দোকান আৰু 6টা ফ্লেট বন্ধকত ৰাখিছে, আৰু এই সম্পত্তিসমূহৰ মালিক সোনু সুদ আৰু তেওঁৰ পত্নী সোণালী। অৱশ্যে এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কোনো স্পষ্টীকৰণ দিয়া নাই।